কৰি দিওঁ হেল্ল' হেল্ল' অঁ কোৱা তুমি ঘূৰি আহিলা তুমি যে কৰবালৈ গৈছিলা হেল্ল' তুমি শুনি আছাতো আহিলোঁ তোমাৰ বাবে লৰালৰিকে কামবোৰ শেষ কৰি আছো তুমি যাব পাৰিবা নহয় হেল্ল' তুমি শুনি আছানে অঁ মই ঘৰতে আছোঁ তুমি আহিলেই হ'ল থেংক ইউ তেন্তে মই অফিচৰ পৰা ওলাওঁ ঘৰত সোমাই 15 মিনিটত তোমাৰ ওচৰ পাই আছোঁ অ'কে যেনেকৈ এদিন অনিৰুদ্ধই মোক এখন চিঠি লিখি দি থৈ আঁতৰি গৈছিল ঠিক তেনেদৰে ময়ো এখন চিঠি তোমাৰ হাতত দি বহুত দূৰ আঁতৰি যাব খুজিছোঁ মই জানো মাত্ৰ এবাৰে মানুহক ভাল পোৱা যায় প্ৰথম গুৱাহাটী আহি যেতিয়া এক নিৰস জীৱন যাপন কৰি আছিলোঁ তেতিয়াই মই অনিৰুদ্ধক লগ পাইছিলোঁ তোমাৰ বন্ধু অনিৰুদ্ধ মোৰ জীৱনৰ সকলো সাঁচি থোৱা ভালপোৱা প্ৰথম দেখাতে তেওঁক দিছিলোঁ অনিৰুদ্ধই মোৰ জীৱন এক ধুমুহাৰ দৰে সলনি কৰি পেলালে কিন্তু হঠাৎ তোমাৰ লগত মোৰ দেখা আৰু অনিৰুদ্ধৰ অনুৰোধত তোমাৰ লগত ঘূৰি এই অন্তৰংগতা এই সকলোবোৰ তেওঁৰ বাবেই হৈছে সমীৰ তেওঁ কোৱাৰ বাবেহে মই তোমাৰ লগত এই ঘনিষ্ঠতা কৰিছিলোঁ সমীৰ ৰচোন সিদিনা আমাৰ ঘৰলৈ যোৱা ল'ৰাটো ক'ত থাকেও মই ক'ব নোৱাৰোঁ ক'ব নোৱাৰ কিন্তু সি মোক ফোন কৰি আজি আহিম বুলি কৈছিলে দেখোন আহিব তেতিয়াহ'লে অনুৰাধা অনুৰাধা কিন্তু হঠাৎ তোমাৰ লগত মোৰ দেখা আৰু অনিৰুদ্ধৰ অনুৰোধত তোমাৰ লগত ঘূৰি এই অন্তৰংগতা এই সকলোবোৰ তেওঁৰ বাবেই হৈছে সমীৰ তেওঁ কোৱাৰ বাবেহে মই তোমাৰ লগত এই ঘনিষ্ঠতা কৰিছিলোঁ সমীৰ মোক পাহৰি যাবলৈ হয়তো তোমাৰ বাবে টান হ'ব অনিৰুদ্ধৰ লগত বিয়া হৈ গ'লেও হয়তো সেইটো মানি ল'বলৈ টান পাবা কিন্তু এইটো জীৱনৰ সত্য মোক ক্ষমা কৰি দিবা আহিলো নহয় ৰাস্তাত বৰ ভিৰ দেই কিন্তু হঠাৎ যে কি হঠাৎ আকৌ বোলে তই মোক মাতিয়ে আছ মই মাতি আছো মই মাতিছো বুলি কোনে ক'লে আগতে চাহ কৰচোন ডিঙিটো একেবাৰে শুকাই গৈছে তাৰ পিছতহে তোৰ কথাৰ উত্তৰ দিম কালি ৰাতিও তেওঁ ফোন কৰিছিলে নহয় বোলে খুইদেউ আহক কথা পাতিবলৈ আছে কোনে অনিৰুদ্ধই আহক কথা পাতিম মই বোলো ল'ৰাৰ ঘৰখনো চাই আহোঁ মই দেউতাৰক ক'লো বোলো ময়ে যাওঁ তোকো চাই আহোঁ আৰু ল'ৰাটোকো লগ ধৰোঁ কিন্তু আগতীয়াকৈ একো খা খবৰ নিদিয়াকৈ তই কিয় আহিলি মা ৱা